নমস্কাৰ মোৰ মৰমৰ বন্ধুসকল। আজিকালি ইণ্টাৰনেট আছে বাবে আপুনি ইউটিউবত ভিডিঅ' চাই আছে, কিন্তু আগতে যেতিয়া ৰেডিঅ' আছিল তেতিয়াই সৰু ল'ৰা ছোৱালীবোৰে ৰেডিঅ'ৰ ওচৰে পাছৰে ঘূৰি বা ৰেডিঅ'ৰ ওচৰত বহি ৰেডিঅ'ৰ কথাবোৰ শুনিছিল আৰু আনন্দ উপভোগ কৰিছিল। যেতিয়া ৰেডিঅ'ৰ পৰা টিভি আহিল, সেইটোত বহুত ডাঙৰ ৰিভলিউশ্যন আছিল যে আমি টিভিত আমাৰ মন পচন্দৰ চেনেল বা শ্ব' উপভোগ কৰিব পাৰোঁ। আৰু তেতিয়া ব্লেক এণ্ড হোৱাইট টিভি আছিল, আৰু আজিকালি টিভিবোৰ বহুত ধৰণৰ আহিছে। আৰু আজি আমি টিভিৰ বিষয়ে আলোচনা কৰিম যে ডিছখনে কেনেকৈ ছিগনেল পায় আৰু আমাৰ সেই ছিগনেলটোৰ দ্বাৰাই কেনেকৈ আমাক টিভিত শ্ব'বোৰ দেখুৱায়। তো বলক আমি আজি ডিছৰ বিষয়ে কথা পাতোঁ। আমি আজিৰ ভিডিঅ' আৰম্ভ কৰোঁ। চ' বন্ধুসকল, টিভি তিনি প্ৰকাৰ: এটা ব্ৰডকাষ্ট টিভি, এটা কেবল টিভি আৰু এটা ছেটেলাইট টিভি। এতিয়া ব্ৰডকাষ্ট টিভিটোনো কি? ব্ৰডকাষ্ট টিভি হৈছে আগতে আপোনালোকে দেখিছে হ'ব পাৰে যে ঘৰৰ ওপৰত এলুমিনিয়ামৰ কিছুমান এণ্টিনা লাগি থাকে আৰু তাৰ পৰা আমি কিছুমান শ্ব' এনজয় কৰিব পাৰোঁ। আৰু তাত বেছিভাগ বহুত চেনেল নাথাকে, কিছুমানে চেনেল থাকে, আৰু সেই ছিগনেলটো এটা নিৰ্দিষ্ট ঠাইতে থাকে। তাৰ বাহিৰত গ'লে আমি সেই ছিগনেলটো নাপাওঁ। সেইটো আগতে প্ৰায়ভাগ মানুহৰ ঘৰতে আছিল। আৰু তাৰপিছত আহিল কেবল টিভি। কেবল টিভিত এডাল কেবল মানুহৰ ঘৰে ঘৰে যায় আৰু তাৰ পৰাই আমি টিভি শ্ব' চাব পাৰোঁ। আৰু তাৰপিছত আহিলে ছেটেলাইট টিভি। ছেটেলাইট টিভি হোৱাৰ পিছত মানুহে চবেই ছেটেলাইট টিভিয়ে ল'বলৈ ধৰিলে, কাৰণ তাত কোনো কেবলো নাথাকে আৰু বেছি কষ্ট নহয় মিলাবলৈ। আৰু ছেটেলাইট টিভিত এটা ছেটেলাইট থাকে য'ত এখন দেশৰ ওপৰত ঘূৰে নহয়, মানে সেই এটা জেগাতে থাকে, তাৰ পৰা লুজ নহয় ছেটেলাইটটো, আৰু তাৰ পৰাই আমাক ছিগনেল দিয়ে। আমাৰ ডিছত থকা ৰিচিভাৰটোৱে তাৰ ছিগনেল গ্ৰহণ কৰে, আৰু সেই কেবল এডাল যি আমাৰ ছেটটপ বক্সত সোমায়, সেই কেবলডালেদি আমাৰ যি ভিউইং কাৰ্ড থাকে, সেই ভিউইং কাৰ্ডত আমাৰ কি প্লেন চলি আছে, কি আমাক চেনেল দেখুৱাব, কি নেদেখুৱাব, সেইটো নিৰ্ধাৰিত হৈ আমাক চেনেলবোৰ দেখুৱায়। এতিয়া আমি সেইবোৰ ক'ৰ পৰা পাওঁ? এতিয়া আমি যি দোকানীৰ ওচৰত গ'লোঁ আৰু দোকানীক ইমান পইচা দি এইটো প্লেন ভৰাব ক'লোঁ। এতিয়া সেই দোকানীটোৱে যেতিয়া সেই প্লেন ভৰাই দিব, সেইটো যাব ডাইৰেক্ট তাৰ অফিচলৈ, আৰু সেই অফিচৰ পৰাই আমাৰ ভিউইং কাৰ্ডখনত দিব ভৰাই যে আমি কি প্লেন লওঁ। যেতিয়া ছেটেলাইটটোৱে আমাৰ ডিছৰ ৰিচিভাৰত প্ৰগ্ৰেমবোৰ দিব আৰু তাৰ পৰা ছেটটপ বক্স আহিব, তেতিয়া ছেটটপ বক্সত যিবোৰ আমাৰ প্লেন আছিলে সেই প্লেনবোৰৰে চেনেল দেখাব। তেনেকেই কাম কৰে আমাৰ ছেটটপ বক্সটোৱে আৰু আমাৰ টিভিটোৱে। আজিকালি কিছুমান উন্নত ধৰণৰ টিভি আহিছে, যেনেকৈ IPTV, আৰু তেনেকুৱা টেলিভিশ্যনবোৰত এডালে কেবল থাকে আৰু তাৰ পৰাই আমি টিভিও চাব পাৰোঁ, ইণ্টাৰনেটো ইউজ কৰিব পাৰোঁ, মোবাইলো চাৰ্জ দিব পাৰোঁ, ইত্যাদি ধৰণৰ। আৰু সেই টিভিবোৰ আজিকালি বহুত কম মানুহৰ ঘৰতে আছে, আৰু সেই টিভিবোৰ বহুত উন্নত চহৰবোৰত আছে। মই এতিয়া অসমত থাকোঁ, অসমত বাৰু এতিয়ালৈকে মই দেখা নাই আজিলৈকে। হ'ব পাৰে আমাৰ ঘৰৰ ওচৰতে আছে, কিন্তু মই নাজানো। হ'ব, আজি ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল লাগিলে লাইক দিব, চেনেলটো প্ৰথমবাৰ আহিলে ছাবস্ক্ৰাইব কৰক, আৰু কমেণ্ট কৰিব আৰু জনাব মোৰ কিবা ভিডিঅ'ত ভুল হৈছে নেকি। যদি ভুল হৈছে ক্ষমা কৰি দিয়ক। ধন্যবাদ। আজিৰ ভিডিঅ'টো ইমানেই। লগ পাম ইয়াৰ পিছৰ ভিডিঅ'ত।